যিমানটো উন্নতি আমাৰ হ'ব লাগিছিল হোৱা নাই। কিন্তু মই আপোনালোকে মোক মাতিছে, মোক এখন আৰনাই দিছে, এখন গামোচা দিছে, মই বহুত কৃতজ্ঞ, অশেষ কৃতজ্ঞ। কিন্তু মই ভাবো মই এইটো পৰম্পৰা আজিৰ পৰা আৰম্ভ হয়, শিক্ষক দিৱসত ইয়ালৈ কোনো চায়ামণি ঘূৰাই আহিব নালাগে। এইটো অঞ্চলৰ কোনোবা এজন বয়োজ্যেষ্ঠ শিক্ষক যি হয়তো কোনোদিন ফকাছলৈ অহা নাই, কিন্তু বহুত ডাঙৰ কাম কৰিছে। ইয়াৰ পৰা ওলাই কোনোবা IAS হৈছে, ACS হৈছে, কোনোবা বহুত এইটো এটা অঞ্চল মই জানো আগতে বহুত পিছপৰা অঞ্চল আছিল। এসময়ত বড়ো আন্দোলনৰ সময়তো যথেষ্ট ইয়াত মানুহৰ পিছ পৰি ৰ'ব লগা হৈছিল। এতিয়া আপোনালোক আগবাঢ়ি আহিছে। 2014 চনত এইখন মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল, নহয় জানো? মই বিৰাট ভাল পাইছো যে এইখন এতিয়া প্ৰথমটো বেটছ ওলাই গৈছে, ফাৰ্ষ্ট বেটছটো ওলাইছে ডিগ্ৰী, আৰু 8 জনে বোলে ফাৰ্ষ্ট ক্লাছ পাইছে। মই ভাবো এইটো বহুত ডাঙৰ কথা। আৰু ইমান আগবাঢ়ি যোৱাৰ যিটো পৰম্পৰা, এই বিদ্যালয় কৰ্তৃপক্ষৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে, শিক্ষকসকলৰ বাবে মই ভাবো আপোনালোকে চিয়াৰ আপ কৰক, হাত তালি দিয়ক, আৰু নিজৰ এই যি উত্তৰণৰ আপোনালোকে যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰাৰ বাবে এই NRDS মহাবিদ্যালয়ৰ শিক্ষকসকলক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছো। আপোনালোকে ইমান সুন্দৰভাৱে এটা শিক্ষা অনুষ্ঠান, খুব সহজ কথা নহয়, এতিয়াও 400-500 ষ্টুডেণ্ট আছে। চ' NRDS কলেজৰ সেইসকল শিক্ষক যিসকলে ভাবিলে যে ইয়াত এখন মহাবিদ্যালয় কৰিব লাগে বা জুনিয়ৰ কলেজ কৰিব লাগে, আৰু প্ৰথমটো বেটছতে যদি 8 জনে ফাৰ্ষ্ট ক্লাছ পাইছে, মই আশা কৰিছো ইয়াত পঢ়ি থকা আৰু বহুতেই হয়তো তাতকৈ বহুত ভাল ৰিজাল্ট কৰিব। গতিকে শিক্ষক দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই NRDS কলেজৰ শিক্ষকসকলৰ প্ৰতি মই হাত তালি দিছো। আপোনালোকেও দিয়ক আপোনালোকৰ শিক্ষকসকলৰ প্ৰতি। ইয়াত মই ভাবো যিসকলে ইমান ডাঙৰ এটা ষ্টেপ ল'ব পাৰিছে, হায়াৰ ছেকেণ্ডেৰীটো মই যোৱাবাৰ বহুত ভাল ৰিজাল্ট হৈছে বুলি কৈছে, ফাৰ্ষ্ট ডিভিজন পাইছে, বহুতে ডিষ্টিংশ্যন পৰ্যন্ত পাইছে। কিবা এটা সৃষ্টি কৰিব পৰাটো আৰু নিজতকৈ বহুত ডাঙৰ কাম কৰিব পৰাটোহে আচলতে মহান মানুহ। তাত আমাৰ নিচিনা সৰু মানুহে টিভিত দুটা ডাঙৰ কথা কওঁ কাৰণে কেতিয়াও ডাঙৰ কোনোদিন এইটো কথা ভাবিব নালাগে যে দূৰৰ পাহাৰটো দেখিবলৈ বহুত ভাল, সেউজীয়া, কিন্তু আমি আশে পাশে থকা নিজৰ মাজত থকাখিনি বিচাৰি উলিয়াব নোৱাৰো। শিক্ষক দিৱস আজি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন, বহুত সুন্দৰ এটা পৰিৱেশ, সুন্দৰ এটা অনুষ্ঠান। মোৰ আজি আহি ইয়াত প্ৰথমতে সোমাই মই খুব খৰধৰকৈ আহি আছিলোঁ, কাৰণ মই বহুত কাম এৰি থৈ আহিছোঁ। মই গৈ আকৌ কামখিনি কৰিবগৈ লাগিব, মোৰ দৈনন্দিন কাম, সেইখিনিহে মোৰ আচল কাম। আচলতে সবেই যদি নিজৰ নিজৰ কামখিনি কৰে তেতিয়াই সমাজৰ উন্নতি হয়। মোৰ ভাল লাগিছে আজি যিটো এইটো পডিয়ামত মই থিয় হৈ আছোঁ, আপোনালোকক মই আহি মোৰ নিজৰ ধন্য মানিছোঁ, ভাল লাগিছে। কাৰণ আপোনালোকক মই ক'বলগীয়া একোৱেই নাই। মই ইয়াত আজি যিখিনি সমন্বয়ৰ প্ৰতীক দেখিছোঁ, এখন গামোচা আছে আৰু ওপৰত এখন আৰনাই আছে। আৰু আমাৰ কাৰণে আচলতে এই আৰনাই আৰু গামোচাখনে যি সমন্বয়ৰ বাৰ্তা বিলাই আছে, আৰু আপোনালোকে যিটো সমন্বয়ৰ যিটো দাঙি ধৰিছে উদাহৰণ, তাত আমি আহি কিবা এটা কোৱাৰ প্ৰয়োজনেই আচলতে নাই। ইমান সুন্দৰকৈ এখন সমাজ আপোনালোকে লৈ গৈছে। আজি ইয়াতে এটা সুন্দৰ নৃত্য অনুষ্ঠান দেখিছোঁ। সৰু সৰু সপোনৰ পৰা ডাঙৰ ডাঙৰ সপোনৰ জন্ম হয়। গতিকে এই সুন্দৰভাৱে এখন সমন্বয় সমাজ গঢ়াৰ যিটো সপোন সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দৰে ব্যক্তিয়ে দেখি থৈ গৈছিল, আমাৰ পূৰ্বপুৰুষে দেখি থৈ গৈছিল, অসমখনক বৰ অসম কৰিবলৈ শংকৰ, আজান, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ পৰা আৰম্ভ কৰি ডক্টৰ ভূপেন হাজৰিকালৈকে যিখন সমাজৰ সপোন আমি দেখিছিলোঁ, সেই সমাজখনৰ সপোন বাস্তৱ কৰিবৰ কাৰণে আচলতে আপোনালোক প্ৰত্যেকজনেই দাবীদাৰ তাৰ, আৰু প্ৰত্যেকজনেই সেই কাম কৰি আছে। মই ভবাই নাছিলোঁ যে আহি দেখাত সুন্দৰ যে এখন গামোচা আৰু এখন আৰনাইহে আছে, কিন্তু ইয়াত যে আমাৰ বছৰ বছৰ ধৰি আজি ছিন্ন বিচ্ছিন্ন হৈ যাবলৈ ওলোৱা এখন বিক্ষিপ্ত সমাজক আপোনালোকে একত্ৰিতভাৱে ধৰি ৰাখি এটা সুন্দৰ উদাহৰণ দাঙি ধৰিছে। মই ভাবোঁ আকৌ এবাৰ হাত তালি দিব লাগে আপোনালোকৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে। ইমান সুন্দৰকৈ এখন সমাজৰ আচল তত্ত্বটোৱেই সেইটো। এতিয়া শিক্ষক দিৱসৰ কথা কৈছোঁ, শিক্ষকসকলৰ কথা কৈছোঁ। মই এটা কথা ভাবি ভাল লাগে, শিক্ষক আচলতে কোন? প্ৰত্যেকগৰাকী ব্যক্তিৰ ভিতৰত নিজৰ বাবে একোজন শিক্ষক নিজে সৃষ্টি কৰি ল'ব লাগে। শিক্ষক অবিহনে, শিক্ষাগুৰু অবিহনে এজন ব্যক্তিৰ কেতিয়াও জীৱনৰ উত্তৰণৰ যাত্ৰা কেতিয়াও
সফল হ'ব নোৱাৰে। প্ৰথম শিক্ষাগুৰু আমি যাকেই নাভাবো লাগিলে, আমি সকলোৱে মহাভাৰতৰ কথা জানেনে? মহাভাৰত জানে নহয়? মহাভাৰতত কৰ্ণ পৃথিৱী বিখ্যাত বীৰ বুলি কয়। বলিবীৰ অৰ্ধ হনুমান নহয়, নোপজে বীৰ কৰ্ণৰ সমান বুলি কয়। মহাভাৰতৰ এটা ডাঙৰ চৰিত্ৰ কৰ্ণ। সেই কৰ্ণই শিক্ষা লাভ কৰিবৰ বাবে তেওঁ সুতপুত্ৰ আছিল, মানে তেওঁ জাতিগতভাৱে তেওঁ নিজ জাতিৰ আছিলে কাৰণে তেওঁক কোনেও শিক্ষাদান কৰা নাছিলে। শিক্ষাদান নকৰাৰ কাৰণে তেওঁ মিছা কথা কৈ, ক্ষত্ৰিয় বুলি কৈ পৰশুৰামৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ যাব লগা হৈছিলে। শিক্ষক বা শিক্ষাগুৰু এজন আমাৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয়, মই সেই কথাটো ক'ব বিচাৰিছোঁ। শিক্ষক কৰ্ণ আৰু আপোনালোকে জানে দ্ৰোণাচাৰ্য সেই সময়ত মহাভাৰতৰ আটাইতকৈ এজন ডাঙৰ টিচাৰ আছিলে। কৌৰৱ পাণ্ডৱ সকলোৱে শিক্ষা গ্ৰহণ কৰিছিলে দ্ৰোণাচাৰ্যৰ ওচৰত। তেওঁৰ ওচৰত শিক্ষা ল'বলৈ কাৰণে হাতটো কাটি দিছিলে, কি নাম আছিলে? একলব্যই শিক্ষা গ্ৰহণ কৰিবলৈ শিক্ষকজনক তেওঁ নাপায়, তেওঁ এটা প্ৰতিমূৰ্তি স্থাপন কৰি লৈ তাৰ পৰা তেওঁ শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁ কিন্তু শিকিছিল নিজৰ ভিতৰৰ পৰা, কিন্তু এজন শিক্ষকক তেওঁ আইডলাইজ কৰিছিলে, আদৰ্শ বুলি মানি লৈছিলে। পৰশুৰামৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ কৰ্ণই মিছা কথা কৈছিলে, ক্ষত্ৰিয় বুলি কৈছিলে, কিন্তু যেতিয়া এটা ঘটনাক্ৰমত গম পালে যে তেওঁ ক্ষত্ৰিয় হয়, তেওঁৰ ওচৰত শিক্ষাখিনি সকলো পাহৰি যাব বুলি শাপ দিলে পৰশুৰামে। কিন্তু তথাপিও তেওঁ সেইজন শিক্ষাগুৰু হিচাপে মানি লৈ যিখিনি শিকিলে, তাৰ পৰা কৰ্ণ আজিলৈকে পৃথিৱীৰ শ্ৰেষ্ঠতম ধনুৰ্ধৰ বুলি জনা যায়। গতিকে আমি সকলোৱে নিজৰ মাজত শিক্ষাগুৰুৰ তত্ত্ব বুজিব লাগিব, শিক্ষকৰ তত্ত্ব বুজিব লাগিব। শিক্ষকসকল সেইসকল মানুহ যিসকলে আমাৰ ভৱিষ্যত গঢ়িবৰ বাবে, এজন ছাত্ৰ ছাত্ৰীক গঢ় দিবৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়ে আৰু নিজক তেওঁলোকতকৈ ডাঙৰ মানুহ জন্ম দিয়ে। এইসকল যিসকল শিক্ষক আজি ইয়াত বহি আছে, হয়তো সেইসকলতকৈ আপোনালোক যিসকল কাম কৰি আছে, কাইলৈ পৰহিলে হয়তো ইয়াৰ পৰা কোনোবা ডাঙৰ নৰেন্দ্ৰ মোদীতকৈও ডাঙৰ কোনোবা নেতা ওলাব, কোনোবা ACS অফিচাৰ হ'ব, কোনোবা IAS অফিচাৰ হ'ব, তাতকৈও ডাঙৰ কোনোবা হ'ব। গতিকে এইসকলক নিজতকৈ ডাঙৰ এজন মানুহক যিয়ে নিজতকৈ ডাঙৰ ব্যক্তিত্বক যিয়ে সৃষ্টি কৰে, সেইজনে হ'ল প্ৰকৃত মানুহ আৰু আমি সকলোৱে শ্ৰদ্ধা কৰিবলগীয়া এজন ব্যক্তি। আৰু সেই ব্যক্তিক স্মৰণ কৰিবৰ বাবে আজি আপোনালোকে ইমান ভালকৈ শিক্ষক দিৱস অনুষ্ঠিত কৰিছে। গতিকে আপোনালোকক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মোৰ তৰফৰ পৰা। এতিয়া মই এটা কথা কৈছিলোঁ, আমি নিজৰ মাজত কেনেকৈ এজন শিক্ষকক সৃষ্টি কৰি ল'ব পাৰোঁ। আমাৰ নিজৰ মাজত নিজে সৃষ্টি কৰিব লাগিব দেই। মই যেতিয়া গাঁৱত আছিলোঁ, মই লখিমপুৰৰ নাৰায়ণপুৰৰ হয়। মই গাঁৱত থাকোঁ, যেতিয়া সৰুতে ডাঙৰ ভাবি আছিলোঁ, আকাশৰ ফালে যেতিয়া চাওঁ, এৰোপ্লেনবিলাক উৰি যায়, মই তেতিয়া ভাবোঁ যে এৰোপ্লেন এখন কেনেকৈ চৰাইৰ নিচিনাকৈ উৰি আছে, ময়ো যদি কেতিয়াবা উৰিব পাৰিলোহেঁতেন। তেতিয়া মোৰ ককা আছিলে, চবৰে ককা আছে চাগে, তো ককাক মই সুধোঁ এই এৰোপ্লেনবিলাক ক'লৈ যায়, আৰু এই বেলিটো পূবত যে উদয় হয়, পশ্চিম ফালে যায়, ক'লৈ যায়? তেতিয়া ককাই মোক কৈছিলে যে এই বেলিটো আমাৰ দেশত উদয় হয় আৰু আমাৰ দেশত তেতিয়া দিন হয়, আৰু আমেৰিকাত গৈ বেলিটো পৰে, মানে অস্ত যায়। মানে আমাৰ দেশত দিন হ'লে আমেৰিকাত ৰাতি হয়। আৰু সেই সময়ত মোৰ কাম আছিলে কি, আমি ৰাতি হ'লে আপোনালোকৰ ঘৰবিলাকত চৌকা আজিকালি জুই পোৱাই নে? ঠাণ্ডাৰ দিনত জুহাল আছে নাই? জুহালত ককা আইতাৰ লগত বহাৰ অভ্যাস আছে নাই? মই তেতিয়া সদায় দিনটো মানে মোৰ কামটো কি, মই চাই থাকোঁ মোৰ মাহঁতে মোৰ ককাৰ কথা কি বেয়াকৈ পাতে, এই বুঢ়াটো ইমান শান্তি নিদিয়ে, আমুক তামুক এনেকুৱা কথা কিছুমান পাতে। সেইবিলাক কথা মই চব দিনত শুনি থৈ দিওঁ। মোৰ খুৰাহঁতে